তোমাৰ লগত চিনাকি নিচেই আকস্মিক জানা, কিন্তু এতিয়া যেন সেই সম্পৰ্ক আকস্মিক হৈ থকা নাই মোৰ বাবে। তোমাৰ বাবে এই সম্পৰ্ক কি সেয়া হয়তো মই নাজানো, কিন্তু মোৰ বাবে সেয়া সদায় এক সুকীয়া মধুৰ ক্ষণ। তোমাৰ লগত কৰা প্ৰতিটো বাৰ্তালাপ মোৰ বাবে একোটা স্মৃতি। তোমাৰ যে সেই মিচিকীয়া হাঁহিটো, তাৰ ফেহুজালত সদায় পৰোঁ জানা। আচলতে কি জানা, ভাল পাবলৈ বিশেষ আকৰ্ষণৰ প্ৰয়োজন নাই। কিছুমান সৰু সৰু বস্তুতে ভাল পাব পাৰি। হিমাংশুদাই কোৱাৰ দৰে ভালপোৱা বস্তুবোৰৰ কেতিয়াবা দূৰৈৰ পৰাই ভাল লাগে, কিন্তু মোৰ ক্ষেত্ৰত সেয়াচোন সম্পূৰ্ণ বিপৰীত। ভালপোৱাবোৰৰ কাষত চোন সদায় থাকিবৰ মন যায়। তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল।